গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? মোৰ মৰমৰ বন্ধু বান্ধৱীসকল সকলো ভালে আছেনে? মই ভালে আছোঁ দেই। বহুত দিনৰ মূৰত আপোনালোকলৈ নতুন এটা ভিডিঅ' লৈ আহিলোঁ। ভিডিঅ'টো হৈ গ'ল শেৱালি ফুল। বৰ্তমান শেৱালি ফুলৰ বতৰ নহয়, ভাদ আহিন মাহত শেৱালি ফুল ফুলে, কিন্তু মোৰ ঘৰত এতিয়াই ফুলি আছে, দেখিছেনে? একদম সদায় ভাবি আছোঁ তুলি খাম, এসাঁজ খাম, কিন্তু ফুলকেইপাহ একদম কম। চাওকচোন, এইকেইপাহ কম যদিও আন ছিজনত খাবলৈ মন যায়। আৰু ফুলজোপা চাওক, এই ইমান সৰু টিকলামানি গছ মই ৰুইছিলোঁ, বহুত বেছি দিন হোৱাও নাই, একদম লেংলেংকৈ গ'ল ওপৰলৈ উঠি। গতিকে এইকেইপাহ পালোঁ আজি, দেখিছেনে? শেৱালি ফুল আমাৰ শৰীৰৰ বাবে বহুত উপকাৰী, তিতা যিহেতু মই খুবেই ভাল পাওঁ। ইয়াৰ গোন্ধটো আৰু ক'বই নালাগে, আপোনালোকে জানে কিমান ধুনীয়া। গতিকে আজি খাম। এতিয়া মোৰ হাতখন লক্ষী নে মোৰ গছজোপা লক্ষী আপোনালোকে জনাবচোন, কাৰণ এইহে আন ছিজনত যে ফুলিছে। কথাষাৰ জনাব দেই। আজিলৈ আহিছোঁ, বাই বাই।